ভাবিছোঁ ইয়াত কমচে কম 80,000তকৈ অধিক ভোট লৈ পেলাই আমি জয়ী হ'ম। আমাৰ হাৰাপুটা তুলিপাৰা অঞ্চলৰ আই মাতৃসকলে আমাৰ UPPL দলৰ নীতি আৰু আদৰ্শটো ভাল পাই পেলাই আগন্তুক বিধানসভা নিৰ্বাচনত অংশগ্ৰহণ কৰিবৰ কাৰণে আজি বহুত আই মাতৃসকল ইয়াত আমাৰ UPPL দলত যোগদান কৰিলে আৰু আমি আশা ৰাখিছোঁ যে আই মাতৃসকলৰ আশীৰ্বাদত যে আগন্তুক বিধানসভা নিৰ্বাচন ইয়াত মই 28 নং গোসাইগাঁও বিধানসভাৰ এজন প্ৰাৰ্থী হিচাপে ইয়াত মই সকলো ৰাইজৰ আশীৰ্বাদ লৈ মই ইয়াতে জয়ী হ'বৰ কাৰণে সক্ষম হ'ম। সেই যিবিলাক আজি জইনিং কৰিলে সেইবিলাক কোনোবা দলৰ আছিল নেকি? ইয়াত আজি যিসকল জইনিং হৈছে বিশেষকৈ ইয়াত আমাৰ BPF আৰু GSPৰ আছিলে। চ' আজি মানে যিসকল জইনিং হৈছে ইয়াত তেখেতসকলে আমাৰ প্ৰমোদ বড়ো ছাৰৰ যি নীতি আৰু আদৰ্শ বা তেখেতৰ যি লিডাৰশ্বিপ বা তেখেতে যে 2 মাহৰ ভিতৰতে BTC চৰকাৰত বহাৰ পিছত যি কামবিলাক কৰিলে ইয়াৰ প্ৰতি আকৃষ্ট হৈ পেলাই আজি ইয়াত বহুত আমাৰ আই মাতৃসকল দাদাসকল ইয়াত জইনিং কৰিছে। তো আমি আশা ৰাখিছোঁ আগন্তুক দিনবোৰত তেখেতসকলৰ সহায় আৰু সহযোগিতা লৈ পেলাই আমি এই 28 নং বিধানসভা সমষ্টিত জয়ী হ'ব পাৰিম। আপুনি এজন যুৱ প্ৰজন্ম ক'ব গ'লে আপুনি এজন যুৱ প্ৰজন্মৰ আপুনি এজন মানে প্ৰাৰ্থী গোসাইগাঁও সমষ্টিত। আপুনি এই যুৱ প্ৰজন্মৰ হকে আপুনি কি কাম কৰাৰ আপোনাৰ মানসিকতা আছে? নিবনুৱা শিক্ষিত নিবনুৱা যুৱক আমাৰ অকল 28 নং গোসাইগাঁও সমষ্টিত নহয়, আমাৰ গোটেই আমাৰ BTC বা আমাৰ অসমত তেনেকুৱা আমাৰ বহুতো শিক্ষিত যুৱক যুৱতীসকল আছে যিসকল মানে ভাল মানে কোৱালিফিকেশ্যন লৈ পেলাই এনে বহি আছে। মানে ইয়াত আমাৰ 28 নং গোসাইগাঁও সমষ্টিত ক'ব গ'লে মাজেন্দ্ৰ নাৰ্জাৰী BPFৰ যিজন বিধায়ক আছিলে তেখেতে এই যুৱক যুৱতীসকলৰ কৰ্মসংস্থাপনৰ কাৰণে তেনেকুৱা কোনো পদক্ষেপ লোৱা নাই, যাৰ কাৰণে ইয়াৰ বহুত শিক্ষিত যুৱক যুৱতীসকল ভাল ডিগ্ৰী থকাৰ পিছতো বিদেশত গৈ পেলাই ক'তবা মানে ইণ্ডাষ্ট্ৰীবিলাকত কাম কৰি তেনেকুৱা জীৱন কটাব লগা হৈছে। চ' মই UPPL দলৰ এজন মানে যুৱ নেতা বা মই কেন্দ্ৰীয় কমিটিৰ যুৱ শাখাৰ সভাপতি হিচাপে মই আমাৰ 28 নং গোসাইগাঁওবাসী ৰাইজক মই প্ৰতিশ্ৰুতি দিছোঁ যে মই যদি ৰাইজৰ আশীৰ্বাদত জিকি যাওঁ আমাৰ নৱ প্ৰজন্মৰ যে কৰ্মসংস্থাপন এই কৰ্মসংস্থাপনৰ কাৰণে মই পদক্ষেপ ল'ম। গোসাইগাঁও সমষ্টিত 75% মানে কৃষক মানে কৃষিৰ ওপৰত নিৰ্ভৰশীল কৃষকসকলৰ কাৰণে আপুনি কি বাৰ্তা দিব? কৃষিসকলৰ কাৰণে আমাৰ এনেও BTC ফালৰ পৰা আৰু আমাৰ মানে যি মিত্ৰজোঁট ইয়াৰ পৰা আমি তেনেকুৱা বহুত আঁচনি আমি প্লেনিং কৰি আছোঁ, কিয়নো আমাৰ ইয়াত বেছিভাগ অংশই মানে খেতিয়কসকল আছে। তো ইয়াত খেতি পথাৰত আমি কেনেকৈ পানী যোগান দিব পাৰোঁ বা তেনেকুৱা হাল বোৱাৰ ব্যৱস্থা ট্ৰেক্টৰবিলাক আমি BCDC ৱাইজত কেনেকৈ প্ৰভাইড কৰিব পাৰোঁ এইবিলাকৰ কাৰণে আমি পদক্ষেপ লৈছোঁ। ইয়াৰ বাহিৰেও অকল খেতিয়কসকলৰ কাৰণে নহয়, আই মাতৃসকলক আমি কেনেকৈ ডেভেলপ কৰিব পাৰোঁ ইয়াৰ কাৰণেও আমি ছেল্ফ হেল্প গ্ৰুপৰ যোগেদি আই মাতৃসকলৰ কাৰণে কাম কৰিম। লগতে আমাৰ খেতিয়কসকলৰ কাৰণে আৰু যিসকল সৰু সৰু বিজনেছ কৰি খাই আছে তেখেতসকলৰ জীৱিকাৰ কাৰণেও আমি তেনেকুৱা আঁচনিবিলাক কৰি আছোঁ। আৰু বিশেষকৈ যিহেতু এই শ্ৰীৰামপুৰ হাৰাপুটা অঞ্চলটো আমাৰ এটা নৰ্থ ইষ্টৰ এটা এণ্ট্ৰি পইণ্ট হয়। চ' ইয়াত আমি এই অঞ্চলটো কেনেকৈ আমাৰ এটা বিজনেছ হাব কৰিব পাৰোঁ ইয়াৰ কাৰণে আমাৰ মিত্ৰজোঁট চৰকাৰ তথা আমাৰ UPPL আমাৰ BTC যি চৰকাৰ আছে ইয়াৰ কাৰণে আমি বহুত তেনেকুৱা প্লেনিংবিলাক কৰি আছোঁ যাতে ইয়াত আমাৰ নৰ্থ ইষ্টৰ যি এণ্ট্ৰি পইণ্ট ইয়াত সোমোৱাৰ লগে লগে বিদেশৰ পৰা বা বাহিৰৰ পৰা যিসকল আহে ইয়াৰ মানে আমাৰ শ্ৰীৰামপুৰ বা হাৰাপুটা অঞ্চলত তেখেতসকলে যাতে আহি পেলাই মানে এটা কি ক'ব এইটো এটা এট্ৰেক্টিভ এটা মানে তেখেতসকলে ফিল কৰিব পাৰে। এইবিলাক আমাৰ আঁচনিবোৰ আমি প্লেনিং কৰি আছোঁ। চ' আশা কৰিছোঁ ৰাইজে আমাক হেল্প কৰিব। আপোনাৰ মূল যুঁজখন কাৰ লগত হ'ব বুলি আপুনি ভাবে? ইয়াত যেহেতু আমি মিত্ৰজোঁট হিচাপে 4টা ৰাজনৈতিক দল UPPL BJP AGP আৰু GSP আমি 4টা মিত্ৰজোঁট হৈ পেলাই আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। চ' মই ইয়াত নাভাবোঁ যে ইয়াত আমাক ফেৰ পাতিব পৰা কোনো তেনেকুৱা কেণ্ডিডেট থাকিব, কিয়নো বিগত 15 বছৰত মাজেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়াই ৰাইজৰ হৈ পেলাই কাম কৰিব পৰা নাই, ৰাইজে তেখেতৰ ওপৰত এতিয়া বিশ্বাস নাই। সেইকাৰণে ৰাইজৰ আশীৰ্বাদ মোৰ ওপৰত আছে আৰু ৰাইজে আমাক সহায় কৰিব। তো মই ভাবিছোঁ ইয়াত কমচে কম 80,000তকৈ অধিক ভোট লৈ পেলাই আমি জয়ী হ'ম।